Hey everyone, আন এটা মিনি ব্লগ লৈ স্বাগতম জনাইছো আৰু দেখাই পাইছ ন বা হাত ধৰি ধৰি লৈ গৈছে আসলতে আমি সমাজৰ চকুত যিমানে ডাঙৰ নহওঁ কিয় কিন্তু নিজৰ পৰিয়ালৰ আগত আমি সদায় সৰু হৈ থাকো নহয় নে আৰু আটাই সোমাই গলো বিশালত মোৰ লগত আছিল বা আৰু কণমানিহঁত মোৰ ল'ব লগা আছিল এযোৰ ফ্লেট চেণ্ডেল আৰু ইয়াৰে কালেকশ্যনবোৰ মোৰ বিশেষ ভাল নালাগিল আৰু এইটো ইমান কিউট চাকচোন আৰু চবতকে ভাল লগা চাইডটো এইটো য'ত টেডি বিয়াৰে ভৰ্তি হৈ আছে এয়া মই খুচৰি ফুৰিছো ক্ৰপ টপ আৰু ইয়াৰে টপ কালেকশ্যনবোৰ ৰাফ ইউজৰ বাবে ঠিকে আছিলে লাগতিয়াল সৰু সৰু বস্তু কিবা লৈ কাউণ্টাৰৰ পিনে আহিলো বাপৰে ইমান ভিৰ আৰু এই মোমেণ্টটো চবতকে বৰ লগা মোমেণ্ট হয় যোনটো মোৰ অলপো ধৈৰ্য নাথাকে এনেকুৱা লাগে কেতিয়া পাৰ হ'ব বিশালত 15 মিনিট ৰখাৰ পাছত বেলেগ এখন শ্বুজ ৱেৰত আহিলো যিসকল আমাৰ ইয়াৰে হয় চাগে চিনিয়ে পাইছে দোকানখন আৰু মই লৈ লৈছো এইযোৰ চেণ্ডেল লৈয়ে আহি গলো কিবা অলপ খাবলে স্পেচিয়েলি এই চুইট বেকাৰীখনত ডেট চিকেটক চাই পোৱা যায় যোনটো ইয়াৰে বহুত ফেমাছ আৰু পুৰণা ৰিপ'জ হয় এইপিনে বাহিৰত চলি আছে পূজাৰ বতৰ আৰু এয়া দুয়ো লৈ লৈছো মটকা দহি যোনটো বহুতে ডিলিচিয়াছ হয় আৰু এয়া অলপ স্নেক্সৰ কাৰণে কিবা কিবি অলপ লৈ ললো আচলতে মোৰ গাটো বিশেষ এটা ভাল নহয় মোৰ জ্বৰ হৈ আছে আপোনালোকে চাগে ভইচ শুনি গমেই পাইছে ভইচটো বহি গৈছে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছে যিহেতু এদিন দুদিন দেৰি হ'লেও ভিডিঅ' দিবই লাগিব সেইবাবে ভিডিঅ' বনাই দিলো আজিও আৰু এয়া পিল্লা পাল্লি হট চপ আইচক্ৰীম খাই আছে মোক দেখাই আৰু এয়া আটাই যাব ললো ঘৰ পিনে বাহিৰত পূজাৰ বৰ ধুমধাম চলি আছে ভিৰো বহুত আৰু ভালে ভালে ঘৰ আহি পালো আৰু চাও মায়ে বাইতাহঁতৰ বাবে পিঠা বনাই আছে কি পিঠা নাজানো দেই আৰু এইটো তেলত ভাজা পিঠা বুলি কয় আৰু এয়া আহি পাই পেৰাচিটামল মেডিচিন খাই ললো আজিলৈ ইয়াতে সামৰিছো নেক্সট আকৌ লগ পাইছো থেংক ইউ ফৰ ৱাচিং বাই বাই